নমস্কাৰ, মই ইন্দুবলপতি। এই ভিডিঅ'টিত মই সাধাৰণ ভাষাত কৃষ্ণ গহ্বৰৰ ধাৰণাৰ বিষয়ে আলোচনা কৰিম, যাতে মোৰ অসমীয়া ভাইটি ভণ্টি সকলৰ অনুসন্ধিৎসু জগাই তুলিব পাৰো। ইয়াৰ দ্বাৰা মহাকাশ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি তেওঁলোকৰ ধাউতি বাঢ়িব বুলি আশা ৰাখি এই খণ্ডটিৰ পাছতেই কৃষ্ণ গহ্বৰৰ থকাৰ প্ৰমাণ আৰু কেনেকৈ ইয়াক পৰ্যবেক্ষণ কৰা হয় তাৰ বিষয়েও এটা খণ্ড আপলোড কৰিম। আশা ৰাখিছো আপোনালোকে এই ভিডিঅ'টি সঠিকভাৱে প্ৰচাৰত সহায় কৰিব। অনেকেই হয়তো গেলিলিওৰ হেলনীয়া স্তম্ভৰ পৰীক্ষাৰ কথা শুনিছে। 16শ শতাব্দীৰ শেষৰ ফালে তেওঁ কিছুমান সৰু সৰু পৰীক্ষা নিৰীক্ষা কৰিছিল, য'ত তেওঁ পিছা চহৰৰ হেলনীয়া স্তম্ভৰ পৰা কিছুমান বিভিন্ন ঘৰৰ গোলক উপতিত হ'ব দিছিল। তেওঁ দেখিছিল যে উপতিত গোলকবোৰে মাটিত পৰিবলৈ দৰকাৰ হোৱা সময় ইয়াৰ ঘৰৰ ওপৰত নিৰ্ভৰ নকৰে। তেওঁ পৰীক্ষাৰ দ্বাৰা সেই সময়ত প্ৰচলিত এৰিষ্টটলৰ মধ্যাকৰ্ষণিক সূত্ৰক অস্বীকাৰ কৰে। এৰিষ্টটলৰ মতে ভূপতিত বস্তুৰ ত্বৰণ বা ভূপতিত বেগ ইয়াৰ ভৰৰ সৈতে সমানুপাতিক। এই পৰীক্ষাটো অতি সাধাৰণ আছিল যদিও মহাকৰ্ষণৰ প্ৰকৃতি অসাধাৰণভাৱে ব্যাখ্যা কৰিছিল। মধ্যাকৰ্ষণৰ বাবে ব্যৱহৃত শব্দ গ্ৰেভিটি শব্দটো গেলিলিওৱে প্ৰথম ব্যৱহাৰ কৰিছিল। 17শ শতিকাৰ আৰম্ভণিতে কেপলাৰে ট্ৰাইকোবাহেৰে পৰ্যবেক্ষণবোৰ বিশ্লেষণ কৰিছিল আৰু তাৰ ফলাফলবোৰ তেওঁ বিখ্যাত তিনিটা সূত্ৰত দাঙি ধৰিছিল। তেওঁ মহাকৰ্ষণ বা মধ্যাকৰ্ষণৰ সম্পৰ্কে একো মন্তব্য নকৰিলেও তেওঁৰ সূত্ৰই আমাক মহাকৰ্ষণৰ গাণিতিক প্ৰকৃতি সঠিকভাৱে দাঙি ধৰে। নিউটনৰ চিন্তাধাৰা অলপ বেলেগ আছিল। তেওঁ ভাবিছিল যে পৃথিৱীৰ মধ্যাকৰ্ষণৰ দ্বাৰা বস্তুৰ পতনেই হওক বা আকাশৰ গ্ৰহ নক্ষত্ৰৰ গতিয়েই হওক, সকলো বস্তুৰ গতি একে সূত্ৰৰ দ্বাৰা পৰিচালিত হোৱা উচিত। অৱশেষত তেওঁ গেলিলিওৰ পৰ্যবেক্ষণ আৰু কেপলাৰৰ সূত্ৰৰ সংযোগ স্থাপন কৰাত সক্ষম হয় আৰু তেওঁ মহাকৰ্ষণৰ সাৰ্বজনীন সূত্ৰ প্ৰস্তাৱ কৰে। তেওঁৰ সূত্ৰই সেই সময়ৰ সকলো পৰ্যবেক্ষণ ব্যাখ্যা কৰাৰ সক্ষম হয়। নিউটনৰ সূত্ৰ অনুসৰণ কৰি আমি কোনো বস্তুৰ পলায়ন বেগ গণনা কৰিব পাৰোঁ। পলায়ন বেগ হৈছে এনে এটা বেগ যাৰ দ্বাৰা কোনো বস্তুৱে কোনো গ্ৰহ বা নক্ষত্ৰৰ মধ্যাকৰ্ষণিক শক্তিক অতিক্ৰম কৰি ওলাই যাব পাৰে। পৃথিৱীৰ বাবে পলায়ন বেগ হৈছে 11.2 কিলোমিটাৰ প্ৰতি ছেকেণ্ড। গ্ৰহ বা নক্ষত্ৰৰ ভৰ বৃদ্ধি হ'লে তাৰ মধ্যাকৰ্ষণিক শক্তিও বৃদ্ধি পায়। ফলস্বৰূপে পলায়ন বেগো বৃদ্ধি পায়। উদাহৰণস্বৰূপে সূৰ্যৰ বাবে পলায়ন বেগ হৈছে 615 কিলোমিটাৰ প্ৰতি ছেকেণ্ড। অন্যহাতে যদি আমি কিবা কৰি কোনো এটা বস্তুৰ ভৰ ধ্ৰুৱক ৰাখি ইয়াৰ ব্যাসাৰ্ধ কমাব পাৰো, তেনেহলেও পলায়ন বেগ বৃদ্ধি পায়। উদাহৰণস্বৰূপে আমি যদি সূৰ্যক 3 কিলোমিটাৰ ব্যাসাৰ্ধত সংকুচিত কৰিব পাৰো, তেন্তে ইয়াৰ পলায়ন বেগ পোহৰৰ বেগৰ সমান হ'ব। জন মিচেল আৰু লাপ্লাছে এনে ধৰণৰ বস্তুবোৰৰ বিষয়ে চিন্তা চৰ্চা কৰিছিল। তেওঁলোকে ভাবিছিল যে এনে বস্তুৰ পৰা পোহৰো ওলাই আহিব নোৱাৰিব, গতিকে তৰা বা সেই বস্তুটো সম্পূৰ্ণ অন্ধকাৰ দেখা পাব। সেয়েহে এনে তমসা তৰা বা ডাৰ্ক ষ্টাৰ নাম দিছিল। আৰু সময়ৰ ভিতৰত শক্তিশালী গণিত আৰু উপমা দি অৱশেষত হুইলাৰে ব্লেক হোলৰ নামাকৰণ কৰে। আইনষ্টাইন নহালৈকে নিউটনৰ মহাকৰ্ষণিক ধাৰণাৰ বহুদিন একেই আছে। সেই সময়ত আইনষ্টাইন এটা পেটেণ্ট অফিচত ক্লাৰ্কৰ চাকৰি কৰিছিল। তেতিয়ালৈ তেওঁ স্পেচিয়েল ৰিলেটিভিটি অৰ্থাৎ বিশেষ আপেক্ষিকতাবাদ আৰু আলোক বিদ্যুৎ প্ৰভাৱ বৈজ্ঞানিক আলোচনাত প্ৰকাশ কৰিছিল। ইয়াৰ লগতে বিখ্যাত E=mc² সমীকৰণো আছিল। আপেক্ষিকতাবাদৰ বিশেষ তত্ত্বত প্ৰস্তাৱ কৰিছিল যে স্থান আৰু সময় সংযুক্ত হৈ এখন চতুৰ্মাত্ৰিক স্থান কালৰ সৃষ্টি কৰে, য'ত সময় পৰ্যবেক্ষণৰ বাবে আপেক্ষিক। সকলোৰে বাবে একে নহয়। যে কি নহওক, এই তত্ত্ব কেৱল ধ্ৰুৱক গতিৰে গতি কৰা বস্তুৰ বাবেহে প্ৰযোজ্য, কিন্তু বাস্তৱ জীৱনত সকলো বস্তু ত্বৰান্বিত বা অৱতৰিত বা সকলো ধৰণেৰে গতি কৰে। অন্যহাতে মহাকৰ্ষণ সকলো জেগাতে থাকে, গতিকে আমি মহাকৰ্ষণক এৰি সঠিক আপেক্ষিকতাবাদৰ তত্ত্ব প্ৰকাশ কৰিব নোৱাৰো। তাৰ বাবে তেওঁ বিশেষ আপেক্ষিকতাবাদৰ তত্ত্বৰ সৈতে মহাকৰ্ষণক অন্তৰ্ভুক্ত কৰিলে। ইয়াকে সাধাৰণ আপেক্ষিকতাবাদ বা জেনেৰেল থিয়ৰী অফ ৰিলেটিভিটি হিচাপে জনা যায়। ইয়াত মহাকৰ্ষণ বা মধ্যাকৰ্ষণ বল বুলি একো নাই।
ইয়াৰ পৰিৱৰ্তে পদাৰ্থ বা শক্তিৰ উপস্থিতিৰ কাৰণে স্থান কাল বক্ৰ হৈ পৰে এই বক্ৰতাৰ কাৰণে আমি মধ্যাকৰ্ষণ বল অনুভৱ কৰোঁ সাধাৰণ আপেক্ষিকতাবাদৰ বহু আকৰ্ষণীয় ফলাফল আছে আমি যদি এই তত্ত্ব প্ৰমাণ কৰিব বিচাৰো তেন্তে জ্যোতিৰ্বৈজ্ঞানিক পৰ্যবেক্ষণৰ দ্বাৰা এইবোৰ দেখা পোৱা যাব নিশ্চয় তাৰে এটি অতি আকৰ্ষণীয় পৰিঘটনা হৈছে পোহৰ ৰশ্মি সূৰ্যৰ দৰে গধুৰ নক্ষত্ৰৰ কাষেৰে গতি কৰিলে গতি বেকা হৈ পৰে 1919 চনত এডিংটনে এটা পূৰ্ণ সূৰ্যগ্ৰহণৰ কিছুমান ছবি তোলে আৰু আৱিষ্কাৰ কৰে আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ কোৱাৰ দৰে সূৰ্যৰ উপস্থিতিৰ বাবে কিছুমান তৰাৰ আপেক্ষিক অৱস্থান কিছু পৰিৱৰ্তন হৈ গৈছে অৱশেষত বিজ্ঞানীসকলে সাধাৰণ আপেক্ষিকতাবাদ বিশ্বাস কৰা আৰম্ভ কৰে একেধৰণে বুধ গ্ৰহৰ পেৰিহেলিয়ৰ গতিও সাধাৰণ আপেক্ষিকতাবাদে সঠিকভাৱে পূৰ্বাভাস দিয়ে সূৰ্য আৰু এটা গ্ৰহৰ নিম্নতম দূৰত্বৰ বিন্দু পেৰিহেলিয় বোলা হয় পোহৰৰ বক্ৰগতিৰ বাবে মহাজাগতিক লেন্সিং বুলিও এটা অতি আকৰ্ষণীয় পৰিঘটনা দেখিব পোৱা যায় এই সমীকৰণটোক বিখ্যাত আইনষ্টাইনৰ ক্ষেত্ৰ সমীকৰণ বুলি জনা যায় বাওঁফালৰ ভাগটোৱে জ্যামিতিৰ কথা কয় আৰু সোঁফালৰ ভাগটোৱে তাত থকা ভৰ বা শক্তিৰ বিষয়ে কথা কয় অৰ্থাৎ সমীকৰণটোৰ মতে জ্যামিতি আৰু ভৰ বা শক্তি সমাৰ্থক এই সমীকৰণটোৰ সমাধান কৰা অত্যন্ত কঠিন আইনষ্টাইনে এই সমীকৰণটো আংশিকভাৱে সমাধান কৰি বুধ গ্ৰহৰ পেৰিহেলিয়ৰ সম্পৰ্কে ভৱিষ্যৎবাণী কৰিছে সাধাৰণতে স্থান কালৰ জ্যামিতি মেট্ৰিকৰ দ্বাৰা প্ৰকাশ কৰা হয় ইয়াক গাণিতিক ভাষাত ds স্কয়াৰ প্ৰকাশ কৰা হয় বহুতেই হয়তো স্থানাংকৰ জ্যামিতিৰ শ্ৰেণীত শিকিছে যে কাৰ্টেছিয়ান কোঅৰ্ডিনেটৰ কোনো লাইন একক ds স্কয়াৰক ইকুৱেল টু dx স্কয়াৰ প্লাছ dy স্কয়াৰ প্লাছ dz স্কয়াৰ হিচাপে প্ৰকাশ কৰিব পৰা যায় আৰু গোলাকাৰ স্ফেৰিকেল পলাৰ কোঅৰ্ডিনেটত ইয়াক প্ৰকাশ কৰা হয় dr স্কয়াৰ প্লাছ r স্কয়াৰ d থিটা স্কয়াৰ প্লাছ r স্কয়াৰ sin স্কয়াৰ থিটা d phi স্কয়াৰ কাল বা সময় অন্তৰ্ভুক্ত কৰিবৰ বাবে ইয়াৰ সৈতে dt স্কয়াৰ যোগ কৰি দিলে হ'ল অৰ্থাৎ আইনষ্টাইনৰ সমীকৰণৰ সমাধানবোৰ দেখাত একে ধৰণৰ হোৱা উচিত 1916 চনত কাৰ্ল স্কয়াৰচাইল্ডে আইনষ্টাইনৰ সমীকৰণৰ এটা সমাধান বাহিৰ কৰি উলিয়ায় তেওঁ সমাধানটো গোলাকাৰ স্ফেৰিকেল পলাৰ কোঅৰ্ডিনেটৰ দৰে প্ৰায় একে মাত্ৰ dr স্কয়াৰ আৰু dt স্কয়াৰৰ সৈতে এটা অতিৰিক্ত ভগ্নাংশ পূৰণ হৈ থাকে মূলত ইয়াৰ অৰ্থ হৈছে যে ব্যাসাৰ্ধ r = 2gm/c স্কয়াৰৰ সমাধানটো অসংখ্য ইয়াক ইভেন্ট হৰাইজন বা পৰিদিগন্ত বোলা হয় এই ব্যাসাৰ্ধৰ ভিতৰলৈ সকলো বস্তু সোমাই যাব পাৰে কিন্তু একো ওলাব নোৱাৰে আনকি পোহৰ গতিকে ইয়াক কৃষ্ণ গহ্বৰ বোলা হয় যিহেতু c স্কয়াৰ পোহৰৰ বেগৰ বৰ্গ গতিকে তেওঁ ভাবিছিল যে 2gm/rc স্কয়াৰ এটি অতি সৰু সংখ্যা ব্যৱহাৰিক ক্ষেত্ৰত ইয়াৰ কোনো প্ৰভাৱ নেপেলায় আমাৰ সূৰ্যক জানো 3 কিলোমিটাৰ ব্যাসাৰ্ধত ধৰি ৰাখিব পৰা যাব গতিকে কৃষ্ণ গহ্বৰক বাস্তৱতকৈ মাথো গাণিতিক পৰিঘটনা বুলিহে ধৰি লোৱা হৈছিল সূৰ্যৰ দৰে তৰাৰ বাবে শক্তিৰ প্ৰধান উৎস হৈছে পাৰমাণৱিক ফিউজন তাৰ দ্বাৰাই সূৰ্যই আমাক পোহৰ শক্তি বিকিৰণ কৰে এই প্ৰক্ৰিয়াত নিৰ্গত শক্তিক আইনষ্টাইনৰ সমীকৰণ E = mc স্কয়াৰৰ দ্বাৰা বুজিব পাৰি কিন্তু বগা বামন হোৱাইট ড্বাৰ্ফ বা নিউটন ষ্টাৰ নিউটন তৰা বা কৃষ্ণ গহ্বৰৰ কেনে ধৰণে তৈয়াৰ হয় সেই সময়ত কোনো স্পষ্ট ধাৰণা নাছিল 1930 চনত ভাৰতীয় বিজ্ঞানী চন্দ্ৰশেখৰে এই সমস্যাৰ এটা সমাধান দিয়ে আৰু তেওঁৰ বিখ্যাত চন্দ্ৰশেখৰৰ সীমা প্ৰস্তাৱ কৰে তেওঁ ব্যাখ্যা কৰে যে পাৰমাণৱিক ফিউজনত হাইড্ৰজেন হাইড্ৰজেন লগ লাগি হিলিয়ামৰ সৃষ্টি হয় আৰু হিলিয়াম লগ লাগি বৰন আৰু তেনেদৰে ফিউজন হৈ কাৰ্বন বা লিথিয়াম গধুৰ অণুৰ সৃষ্টি হয় আৰু এনেদৰে গধুৰ অণুৰ সৃষ্টি হোৱাৰ লগে লগে মধ্যাকৰ্ষণিক শক্তিও বৃদ্ধি পায় যদি মধ্যাকৰ্ষণিক বল ইলেক্ট্ৰনৰ কোৱান্টাম মেকানিকেল শক্তিক ভাৰসাম্য কৰিব পাৰে তেতিয়া বগা বামন বা হোৱাইট ড্বাৰ্ফৰ সৃষ্টি হয় যদি নক্ষত্ৰটোৰ ভৰ চন্দ্ৰশেখৰৰ সীমাতকৈ বাঢ়ি যায় তেন্তে ই অতি হিংসাত্মক প্ৰক্ৰিয়াৰে নিউটন তৰা বা নক্ষত্ৰটোৰ ভৰ হিচাপে কৃষ্ণ গহ্বৰৰ সৃষ্টি কৰে এনে হিংসাত্মক প্ৰক্ৰিয়াক সুপাৰনোভা বুলি কোৱা হয় ইয়াৰ পাছৰ পৰাই কৃষ্ণ গহ্বৰৰ বাস্তৱ বস্তু বুলি বহুতো বিজ্ঞানীয়ে ভাবিব আৰম্ভ কৰে আজি কালক্ৰমত আমাৰ হাতত কৃষ্ণ গহ্বৰৰ ছবি উপলব্ধ যি দেখাত কেনে হয় ইয়াক দেখা পোৱা গৈছে
ইয়াৰ বিষয়ে পৰৱৰ্তী খণ্ডত বিস্তৰভাৱে সাধাৰণ ভাষাত প্ৰকাশ কৰিব চেষ্টা কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালো। আপোনালোকৰ সহায় সহযোগিতা আৰু কঠোৰ সমালোচনা আশা কৰিলো যাতে ভৱিষ্যত খণ্ডৰ গুণগত মানদণ্ড উন্নত কৰিব পৰা যায়। ধন্যবাদ।